সর্বপ্রথমে আমি বিশ্বনাথ ডিস্ট্রিক্ট ধন্যবাদ আৰু কাৰ্ডনলৈকে বা ভৱিষ্যতলৈকে পাতি থাকে কিন্তু এটা নিৰ্দিষ্ট এটা তাৰিখ নিৰ্দিষ্ট এটা সময় নিৰ্ধাৰণ হোৱা নাই কিন্তু যোৱা আমি 2023 বৰ্ষৰ 12 ডিচেম্বৰত আমি কাৰ্বি আংলং CM ডক্টৰ তুলিৰাম ৰংহাং কাৰ্বিৰ জননেতা তেখেতক আমি বিশ্বনাথ জিলাৰ এটা গ্ৰুপে 15জনীয়া এটা গ্ৰুপে তেখেতক লগ ধৰিছোঁ ডিফুত গতিকে তেখেতক এটি মেমৰেণ্ডাম প্ৰদান কৰিলোঁ যে অসমত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে এটা ৰেষ্ট্ৰিক্টেড হলিডে ৰংকেৰ নামত 5 জানুৱাৰীৰ তাৰিখ নিৰ্ধাৰণ কৰি দিব লাগিব তো আমি ইয়াৰ মাজত যোগসূত্ৰ চলি আছিলে আৰু যোৱা এই দিৱালীৰ প্ৰাকখনতে অকস্মাতে এই বন্ধৰ সুঘনাটো পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি অসমত বসবাস কৰা কাৰ্বিসকলে যিটো ৰেষ্ট্ৰিক্টেড হলিডে ইমান দিনে চৰকাৰী চাকৰিয়ালসকলে কোনো বন্ধৰ ছুটি পোৱা নাই ৰংকেৰ দিন হ'লেও কোনো বন্ধৰ তেনেকুৱা স্বীকৃতি পোৱা নাই কিন্তু এতিয়া অসম চৰকাৰৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ কাৰ্বি আংলং CM তুলিৰাম ৰংহাং নেতৃত্বত আমাৰ এই কাৰ্বিসকলৰ এটা আইডেণ্টিটি এই কাৰ্বিসকলৰ এটা উৎসৱৰ নামত যি বন্ধ ঘোষণা কৰিলে এইটো আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলো কাৰ্বি ৰাইজে তেখেতক আন্তৰিকৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ তুলিৰাম ৰংহাংদেৱ তেখেতে আমাৰ এই বন্ধৰ আমাৰ স্বীকৃতি দিয়াৰ কাৰণে তেখেতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি খুব কম দিনৰ ভিতৰতে এই বন্ধৰ ঘোষণা কৰাৰ কাৰণে তেখেতকো আমি গোটেই কাৰ্বি সমাজে তেখেতক আমি আন্তৰিকতা শ্ৰদ্ধা জনাইছোঁ আৰু এই দিৱালীৰ প্ৰাকখনত যিটো আমি উপহাৰ পালোঁ সেইটো কৰিব বিচাৰিছোঁ বা অনুৰোধ কৰিব বিচাৰিছোঁ যে আগন্তুক খুব কম দিনৰ ভিতৰত যাতে এই ৰেষ্ট্ৰিক্টেড হলিডেটো এটা ৰাজ্যিক সম্পূৰ্ণ বন্ধৰ পৰ্যায়লৈকে উদিত কৰে তাৰ কাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আৰু আমাৰ জনপ্ৰিয় কাৰ্বি জনপ্ৰিয় নেতা ডক্টৰ তুলিৰাম ৰংহাং ছাৰকো পুনৰ আমি অনুৰোধ কৰিবলৈ দাবী জনাইছোঁ মই এই কথাটো ক'বৰ কাৰণে মই ভাষা বিচাৰি পোৱা নাই কাৰণ যিটো একদম আৰম্ভৰ পৰা আজি কত বছৰৰ পৰা আমি বিশ্বনাথ জিলা অন্তৰ্গত থকা কাৰ্বিসকলে আৰু ৰংৰাজী সমিতিৰ হৈ পেলাই আমি কেইবা বছৰ ধৰি আমি সেই দাবীবিলাক কৰি আহিছিলোঁ কিন্তু আজি আমাৰ আশা পূৰণ হ'ল যিহেতু আমি আজিৰ ঐতিহাসিক দিন গতিকে আমি গোটেই উৎফুল্লিত হৈছোঁ বিশেষকৈ মই ইয়াত আৰু দীঘলীয়া নকওঁ বিশেষকৈ মই ডক্টৰ আমাৰ অসমৰ জনপ্ৰিয় নেতা তথা অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ কাৰ্বি নেতা কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা CM ডক্টৰ তুলিৰাম ৰংহাং দেৱকে আদি কৰি লগতে আমাৰ অভিভাৱক মন্ত্ৰী বা বৰ্তমান কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাকো আমি আমাৰ ফালৰ কাৰ্বি সমাজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰংৰাজী জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ তুলিৰাম ৰংহাং জিন্দাবাদ মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা জিন্দাবাদ ৰংৰাজী জিন্দাবাদ ধন্যবাদ